প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে বৰ্তমান আমি প্ৰধান স্বৰ্গদূতসকলৰ বিষয়ে অধ্যয়ন কৰি আছোঁ। আজি আমি প্ৰধান স্বৰ্গদূত ৰাফায়েল আৰু চাৰাকুৱেলৰ বিষয়ে অধ্যয়ন কৰিম। আহকচোন আগবাঢ়ো। প্ৰথমতে আহক আমি প্ৰধান স্বৰ্গদূত ৰাফায়েলৰ বিষয়ে অধ্যয়ন কৰোঁ। ৰাফায়েলৰ বিষয়ে আমি আমাৰ বাইবেলত একো নাপাওঁ যদিও হিব্ৰু বাইবেলৰ পুৰণি নিয়মৰ বুক অৱ টবিট বা টবিটৰ পুস্তকত ৰাফায়েলে মানুহৰ ছদ্মবেশ ধৰি অজৰিয়াছ বা জিহুৱাৰ সহায় নামেৰে টবিয়াছৰ সৈতে গৈ ৰাক্ষস এছমোডেছক জয় কৰিছিল। টবিট 12 অধ্যায় 15 পদত ৰাফায়েলক 7জন পবিত্ৰ স্বৰ্গদূতৰ মাজৰ এজন বুলি কোৱাৰ লগতে তেখেতে পবিত্ৰ লোকে কৰা প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰলৈ লৈ যায় বুলিও উল্লেখ আছে। হনুকৰ পুস্তকৰ মতে ৰাফায়েল হৈছে মানুহৰ আত্মাৰ স্বৰ্গদূত, যিজনে ফলেন এঞ্জেল বা পতিত হোৱা স্বৰ্গদূতসকলে নষ্ট কৰা পৃথিৱীখন ঠিক ঠাক কৰে। এই ফলেন এঞ্জেল বা পতিত হোৱা স্বৰ্গদূতবিলাক কোন কোন হয় সেই বিষয়ে আমি ইতিমধ্যে এপিছ'ড 15 আৰু 25ত অধ্যয়ন কৰিছোঁ। আপুনি যদি এতিয়ালৈকে সেই ভিডিঅ' দুটা চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দুটা দি দিছোঁ, অনুগ্ৰহ কৰি চাই ল'ব। এতিয়া আহক ৰাফায়েল নামৰ অৰ্থ জানো। ৰাফা মানে হৈছে হিলিং বা সুস্থতা আৰু এল মানে ঈশ্বৰক বুজায়, অৰ্থাৎ ৰাফায়েল মানে গডছ হিলিং বা ঈশ্বৰৰ সুস্থতা। ৰাফায়েলে মানুহক শাৰীৰিক আৰু আধ্যাত্মিক সুস্থতা প্ৰদান কৰাৰ লগতে বিভিন্ন নিচা বা আসক্তিৰ পৰা মুক্তি পোৱাত সহায় কৰি ঈশ্বৰৰ প্ৰেমলৈ আগবাঢ়ি যোৱাত সহায় কৰে। ৰাফায়েলে মানুহৰ ৰূপত থাকি পৃথিৱীত ঈশ্বৰৰ মানুহক দূৰণিবতীয়া আৰু কষ্টকৰ যাত্ৰাত সংগী হৈ নিৰাপদে গন্তব্যস্থানলৈ লৈ যায়। এনেকি যোহনে লিখা শুভবাৰ্তা 5 অধ্যায়ত উল্লেখ থকা জিৰচালেমৰ মেৰ চাক দুৱাৰৰ ওচৰত থকা বৈথেছদা বোলা পুখুৰীটোৰ পানীত ৰোগীক সুস্থ কৰিবলৈ খলকনি তোলা স্বৰ্গদূতজনৰ নাম পবিত্ৰ বাইবেলত উল্লেখ নাই যদিও সেই স্বৰ্গদূতজন প্ৰধান স্বৰ্গদূত ৰাফায়েল বুলি কিছুমান বাইবেল স্কলাৰে কয়। হনুকৰ পুস্তক 10 অধ্যায় 4 পদত ঈশ্বৰে ৰাফায়েলক অজাজেলৰ হাত ভৰি বান্ধি মৰুভূমিত থকা দুদাইল বা কাৰাগাৰত পেলাই থৈ তেওঁৰ ওপৰত খহটা আৰু দাঁত থকা শিলেৰে ঢাকি মহাদিনৰ বিচাৰলৈকে পোহৰ দেখিব নোৱাৰাকৈ অন্ধকাৰত ৰাখিবলৈ আদেশ দিয়া বুলি লিখা আছে, যাতে মহাবিচাৰৰ দিনা তেওঁক জুইত পেলাই দিয়া হয়। অজাজেলৰ নাম আমি পবিত্ৰ বাইবেলত লেবিয়া পুস্তক 16 অধ্যায় 8 পদত পাওঁ। এই বিষয়ে আমি বেলেগে পিছত অধ্যয়ন কৰিম। এতিয়া আহক প্ৰধান স্বৰ্গদূত চাৰাকুৱেলৰ বিষয়ে অধ্যয়ন কৰোঁ। হনুকৰ পুস্তক 20 অধ্যায় 6 পদৰ মতে আত্মাত পাপ কৰা মানৱ জাতিৰ ওপৰত অধিকাৰ ৰখা প্ৰধান স্বৰ্গদূতজন হৈছে চাৰাকুৱেল। তাত এনেদৰে লিখা আছে, চাৰাকুৱেল ওৱান অৱ দ্য হোলী এঞ্জেল হু প্ৰিজাইডছ অভাৰ দ্য স্পিৰিট অৱ দ্য চিলড্ৰেন অৱ মেন ডেট ট্ৰেন্সগ্ৰেছ। চাৰাকুৱেলক চাৰিয়েল বুলিও জনা যায়। এই নামৰ অৰ্থ হৈছে কামাণ্ড অৱ গড, অৰ্থাৎ ঈশ্বৰৰ আদেশ বা আধিপত্য। দৰাচলতে চাৰাকুৱেল এজন অতি শক্তিশালী প্ৰধান স্বৰ্গদূত হয়। তেখেতৰ একাধিক কোৱালিটি বা গুণ থকাৰ লগতে দায়িত্বও আছে। তেখেতক এঞ্জেল অৱ পানিছমেণ্ট এণ্ড ডেথ, অৰ্থাৎ শাস্তি আৰু মৃত্যুৰ দূত বুলিও কোৱা হয়। তেখেতে ঈশ্বৰৰ ইচ্ছামতে নচলা আৰু ঈশ্বৰৰ আদেশ অমান্য কৰা মানুহ আৰু স্বৰ্গদূতসকলক শাস্তি দিয়ে। প্ৰধান স্বৰ্গদূত চাৰাকুৱেল প্ৰধান স্বৰ্গদূত মিখাইলৰ দৰে ঈশ্বৰৰ পক্ষত থাকি যুদ্ধ কৰোঁতা প্ৰধান স্বৰ্গদূত হয়। প্ৰধান স্বৰ্গদূত মিখাইলৰ বিষয়ে আমি ইতিমধ্যে এপিছ'ড 47ত অধ্যয়ন কৰিছোঁ। আপুনি যদি এই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ, চাই ল'ব। এই প্ৰধান স্বৰ্গদূতজনে ঈশ্বৰৰ লোক অৰ্থাৎ আমাক আৰ্কন বা অন্ধকাৰৰ ৰাজ্যৰ শাসকবোৰৰ বেয়া নজৰৰ পৰা নিৰাপত্তা দি ৰাখে। তথ্যমতে চাৰাকুৱেল বা চাৰিয়েল নামৰ এই প্ৰধান স্বৰ্গদূতজনৰ ডেউকাৰ পাখি বগা আৰু তেখেতৰ হাতত এখন তৰোৱাল থাকে। ইয়াৰোপৰি তেখেতৰ উচ্চতা প্ৰায় 10 ফুট 2 ইঞ্চ বুলি জনা যায়।
এইখিনিতে আপোনালোকক জনাই থওঁ যে আদিপুস্তক প্ৰথম অধ্যায়ৰে পৰা এতিয়ালৈকে সম্পূৰ্ণ বাইবেল ষ্টাডি কৰিবলৈ চেষ্টা কৰি আছোঁ। আপুনি যদি এই বাইবেল ষ্টাডিৰ সহভাগী হ'ব খোজে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। আৰু আপুনি যদি আপোনাৰ ভাই ভনী, ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱী সকলোকে এই বাইবেল ষ্টাডিৰ সহভাগী হোৱাটো বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি তেওঁলোকক চেনেলটো শ্বেয়াৰ কৰাৰ লগতে ভিডিঅ'বোৰ লাইক কৰিব আৰু ভাল লাগিলে কমেণ্টো কৰিব। প্ৰভুৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক। আমেন।